নবৌ কচু খালে খজুৱাই নবৌ ইজনাচোন আজি নতুন নতুন লাগিছে ঐ নবৌ কোনপিনে যায় মাত এষাৰো দিব নাপায় নে বাৰু কি আচৰিত মানুহ ইমান ধুনীয়াকৈ জোকালো মাত এষাৰো নিদিলে এই চব মানে আজিকালি ল'ৰাবোৰৰ পৰা কেনিও ওলাই যাব নোৱাৰো ঐ ছোৱালীটো বাদেই দে বোৱাৰীও জোকাবলৈ ধৰিলে আজিকালি যিহে যেনি তেনি বোৱাৰীবোৰৰ বদনাম নবৌ শাহু হ'লে কন্দুৱাই নবৌ কচু খালে খজুৱাই নবৌ ননন্দী বেছি হ'লে নবৌ এই নবৌ মাত এষাৰো নিদিলে ন এই চব মানে পাগল চব মাথা খাই দিব কি হ'ল ঐ সেইটো দেখা নাই ভলঙৰ পিতেকটো গাহৰি গঁৰালত ৰখি লৈ মোক চিঞৰ বাখৰ কৰি জোকাই আছে পগল আগতে গান চান গাই আছে চাচোন মই সেইপিনৰ পৰা আহি আছোঁ মই তাক একোৱেই কোৱা নাই মানুহজনী আহিলোঁ বুলিয়ে জানো তেনেকৈ জোকাব লাগে একদম মানে কোনো হেৰি নাই গম পাইছনে তাকে মোৰ মাথা চাথাই গৰম হৈ আহিলে এইবিলাকৰ পৰা কিবা শান্তি নাইকিয়া নিচিনাহে হৈছে সেইদিনাখন মোকো তেনেকৈ কৈছিলে গম পাইছনে মোকতো অলপ বেয়াকৈ কৈছিলে একদম পগলা আগতে গান চান গাই থাকে মাইকী মানুহ যাবই নোৱাৰে কিবা কিবিখন কৈ থাকে বাপেক মাকবোৰ আছেনে নাই জানো নে বাপেক মাকে একোৱে নকয় নে কিয়ে নে ঘৰত কিবা বাই ভনী মা বাই নথকা আগতে মাইকী পাগল এইবিলাক বুজিছনে ব'ল এইবিলাক কথা তহঁতৰ মানুহজনক কৈ দিওঁগৈ ব'ল যাওঁ এতিয়া আজি ইমান গৰম দিছেও বেলিটো মানে কিবা খাওঁ লওঁকৈ ওলাইছে যিকণ পথাৰত পানী আছে সেইকণো শুকাই এতিয়া গোটেইখন ততৰীয়া মাৰিব এনেকৈ কি খেতি হ'ব আৰু ৰাম ৰাম ঐ ন শুনিছে নাই মই এতিয়ালৈকে ন এই দোকানলৈ গৈছিলোঁ দোকানৰ পৰা বোলো ঘৰৰে বজাৰ কেইটামান কৰি আনোগৈ আহি থাকোঁতে সেই যে ভলং নে মলং কয় তাৰ পিতেকটো গাহৰি গঁৰালতে আছে এনেকুৱা বেয়াকৈ জোকাইছে গম পাইছেনে কি যে নাই কোৱা মানে গান গাই চিঞৰ বাখৰ কৰি মানে জোকাই গোটেই হাস্তাং কৰিছে সেইটো তাতে থাকেতো অঁ সেইটো প্ৰায় তাতে থাকে মোকো সেইদিনাখন তেনেকৈ মানে জোকাইছে ময়ো সেই দোকানৰ পৰা আহি থাকোঁতে তেনেকৈ পগলা আগতে গান চান গাই ভালে বেয়া কথাই কয় জোকায় মই শুনামতেতো গাঁৱৰ কোনো বোৱাৰী সেইটো ৰাস্তাই যাবই নোৱাৰে বোৱাৰী দেখিলে জোকাবই আৰু গাহৰি গঁৰালটো বনাই লৈছে ৰাস্তাৰ কাষতে আছে নেকি তাৰ গাহৰি গঁৰালটো যদি আছে ব'ল যাওঁ আৰু পালে মানে তাক কিন্তু আজি বৰ বেয়াকৈ দিম মই প্ৰায় তাৰ কথা শুনি আছোঁ বাপেকটোৱে পাগল তেহেঁতৰ ককাই ভাই গোটেই খানদানখিনিয়ে পাগল ককায়েক এটা আছে সেইটো কাৰ লগত লিলিমাই কোনো ঠিকনাই নাই যাওঁ ব'ল এতিয়া ধূনা দি আহোঁ পালে মানে মই বৰ বেয়া দিম আকৌ আজি তাক পিঠিত ফালি দিম মানে কেনেকুৱা দিম আজি তাক ঠিকনা নাই আকৌ দেই ঐ তই আমাৰ এই এতিয়া অকণমান আগত কিয় জোকাইছিলি তোৰ কাম বন নাই নেকি দাদা মই নাই জোকোৱা নহয় মইতো অকণমান আগত বৌক দেখিছিলোঁ আৰু তেতিয়াতো মই গাহৰি গঁৰালহে ধুই আছিলোঁ এই গাহৰি গঁৰাল ধুই থাকোঁতে মই গান গাই গাহৰি গঁৰাল ধুই থকাটো হয় সেই ধুই থাকোঁতে নবৌ কাষেদি পাৰ হৈ গৈছিলে সেই তেতিয়া মই নবৌক মাত দিছিলোঁ নবৌ কোনপিনে যায় বুলি কথা ক'বলৈ আহিছ চৰত গাল ছিঙি দিম তই মোক জোকোৱা নাছিলি তই গান গাই আছিলি নে তই গান গাইছ নে জোকাইছ মই নাই জনা বুলি ভাবিছিলি তই কি কথা কৈছিলি সেইখিনি ক'ব লাগিলে তোৰতো এতিয়া ইয়াতে খতমেই বনাই দিব তই গম পাইছনে নাই গাঁৱৰ বোৱাৰী এজনী পাৰ হৈ গ'লে বুলিয়ে তই যে জোকাব লাগে তোৰ কিবা কথা হ'লনে তেনেকুৱা মিছা কথা ক'বলৈ নাহিবি জোকাই লৈ বুঢ়ী মাৰক চিনি পোৱা নাই চুলি ছিঙি দিম একেচৰে দাঁত সৰুৱাই দিম গম পাইছ
তই যেনিবা এইক নাই জোকোৱা, সেইদিনাখন তেতিয়াহ'লে তই মোক কি কৰিছিলি? নে সেইদিনাখনো তই গাহৰি গঁৰাল ধুই আছিলি? সেইদিনাখনো তইতো মোক জোকাইছিলি। তহঁতৰ সেইপিনেদি দোকানলৈ যাবই নোৱাৰি, অকল মাইকী জোকোৱা ধান্দাত থাকিবি। মাইকী পগলা চব। ইমান যদি মাইকী পাগলে বিয়া পাতি ল'ব নোৱাৰ নিজে, লোকৰ মাইকীবোৰ জোকাই থাক যে, কাম বন নাই, ক'ৰবাৰ চোৱা চেলেকা যা, কুত্তাৰ বাচ্চা। একে চৰত তোক নহয় বাপেৰ কৈ দিম ৰ। নে ঘৰতো মা ভনী বাই নাই নেকি? নহয় চাবলৈ মন গ'লে সেইবিলাককে চাই থাকিবি। তই প্ৰকৃততে মাইকী পাগল নে কি সেইটো মই নাজানো, কিন্তু এটা কথা শুন, এনেকৈ কাৰোবাৰ মাইকী তোৰ কাষেদি পাৰ হৈ গ'ল বুলিয়ে জাহা তাহা কথা কৈ নুজুকাবি। গান গোৱাটো গা, তোক গান গাবলৈ মানা কৰা নাই বা গান নাগাবি বুলি কোৱা নাই, কিন্তু লোকৰ মাইকী দেখি গান গাই চিঞৰ বাখৰ কৰি বা অশ্লীল ভাষাৰে জোকোৱাটো কিন্তু বন্ধ কৰিবি। এইবিলাক কৰিব নাপায়, বুজিলি? এদিন তয়ো বিয়া পাতিবি, তোৰো ঘৰ সংসাৰ থাকিব। তোৰ ঘৈণীয়েৰক যদি আন কোনোবাই অশ্লীল ভাষাৰে বা অশ্লীল ইংগিতেৰে জোকাই তোৰ কেনেকুৱা লাগিব, গম পালিনে? আৰু তই যদি এইবোৰ কথাকে মোৰ নুশুন, তোৰ ঘৰত গৈ মাৰ বাপেৰৰ আগত চব কথা মই কৈ দিমগৈ আকৌ। একে গুৰে কলিজা ভাঙি দিম। এইটো কিক দেখিছ? একে গুৰে তোক নহয় চাওঁ ৰচোন, তেতিয়া তোক কলিজাখনকে খাই পেলাওঁ। এতিয়া ক'লে পলাইছ হা? ইমান যদি দাদাগিৰি। এইপিনে বন্ধুসকল, বোৱাৰী লাভাৰ ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব, আৰু ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব।